কুৱেশ্যন নম্বৰ 1, বিয়াৰ কিছু বছৰ পিছত মহিলাই কিয় অবিবাহিতা ল'ৰাৰ লগত সম্ভোগ কৰি ভাল পায়? উত্তৰ, কাৰণ বিয়াৰ প্ৰথম সকলো ঠিকেই থাকে, কিন্তু কিছু বছৰ যোৱাৰ পাছত সেই পুৰুষজনে আগৰ দৰে সেই মহিলাজনীক আনন্দ দিব নোৱাৰে বাবে। প্ৰশ্ন নম্বৰ 2, শীতকালীৰ ৰাতি কেনেকে কৰিলে ছোৱালী সম্পূৰ্ণৰূপে গৰম হৈ যায়? এনচাৰ, ছোৱালীৰ গাত সৰিয়হৰ তেল মালিচ কৰিলে ছোৱালীৰ গা লগে লগে গৰম হৈ যায়। কুৱেশ্যন নম্বৰ 3, সম্ভোগ কৰাৰ আগতে কি কৰিলে পুৰুষৰ সোনকালে মাল পানী নোলায়? উত্তৰ, 1 গিলাচ গাখীৰ নহলে অলপ মধু খাই ললে সোনকালে মাল পানী নোলায়। প্ৰশ্ন নম্বৰ 4, সম্ভোগ কৰাৰ আগতে বেছিকৈ উত্তেজিত হলে কি অসুবিধা হ'ব পাৰে? উত্তৰ, বেছিকৈ উত্তেজিত হলে সোনকালে মাল পানী ওলাই যায়। কি বস্তু খোৱালে ছোৱালীয়ে সম্ভোগ কৰাৰ ইচ্ছা বৃদ্ধি পায়? উত্তৰ, ছোৱালীয়ে মধু আৰু কিচমিচ খালে সম্ভোগ কৰাৰ ইচ্ছা বৃদ্ধি পায়। প্ৰশ্ন নম্বৰ 6, কোনবোৰ ছোৱালীয়ে লিংগটো নিজে সোমাই ল'ব বিচাৰে? উত্তৰ, যোনবোৰ ছোৱালীৰ তলৰ অংশ টাইট থাকে। কুৱেশ্যন নম্বৰ 7, সম্ভোগ কৰাৰ আগতে মহিলাই কিয় তলত চুই থাকে? উত্তৰ, বস্তুটো ঢিলা কৰিবৰ বাবে। কোনবোৰ মহিলাই লিংগ চুপিবলৈ বেছি ভাল পায়? যিসকল মহিলাই সম্ভোগৰ মজা বেছিকৈ ল'ব বিচাৰে।